হাই ফ্ৰেণ্ডছ, মই অমিয়া পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লকডাউন দিয়াৰ পৰা কি কাপোৰ বলোঁ তাৰে এটি সৰু ভিডিঅ' আপোনালোকৰ আগত এৰি দিছোঁ। কেনেকুৱা পালে জনাব, আৰু যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লকডাউন দিয়াৰ পিছত মই বহুত বেছি কাপোৰ বোৱা নাই। কেইখনমানে কাপোৰ বৈছোঁ, দুখনমান ৰুমাল আৰু গামোচা আৰু লগতে দুখনমান মেখেলা। মেখেলা মই লকডাউন দিয়াৰ আগতে লগাইছিলোঁ। আহকচোন চাওঁ মইনো কেনেকৈ বলোঁ। মেখেলা মই 10খন লগাইছিলোঁ লকডাউন দিয়াৰ আগতে, কিন্তু 6খন ওলালে, 4খনমান থাকি গ'ল। 4খন নহয় আৰু 3খন এডোখৰ, সেইকেইখন এক্সট্ৰাকৈ আছে। এইকেইখন মুগাৰ মেখেলা। তাৰপিছত বলোঁ মই ৰুমাল বলোঁ, পকোৱা সূতাৰ 120খন লগাইছিলোঁ। তাৰে কেইখনমান কটাই নাই, তেনেকৈ ঠানকৈ আছে, আৰু কেইখনমান কাটিলোঁ, কটাৰে 3খনমান হেৰুৱালোঁ। তাৰপিছত কেইখনমান গিফ্ট দিলোঁ। সেয়াই, আৰু আছে, কিমান আছে মই হিচাপ কৰা নাই, কেইখন আছে আৰু। তাৰপিছত লগালোঁ মই গামোচা মই 22খন লগাইছিলোঁ ইয়াৰে লগত। কেইখন পকোৱা সূতাৰ গামোচা। ফুলটো মই সৰু ফুল বাচিছোঁ, সৰু যদিও ফুলটো বহুত বেছি মৰম লগা। এটা চাইডত মই এনেই আগটোৱেত মাৰিছোঁ। তাৰপিছত ইয়াৰে 3খনমান আলহী আহিলে দিবই লাগে, যিহেতু নতুন আলহী আহিলে, তেনেকৈ গৈছে 3খনে গৈছে, 4খন নাই যোৱা। তাৰপিছত আকৌ বোলোঁ মই পকোৱা সূতা গামোচাৰে লগাইছিলোঁ, কিন্তু মই ইয়াত বৰ্ণালী পাত বৈছোঁ। এই গামোচাখন মই ইউটিউবত দিছোঁৱেই, হ'লেও দেখুৱাইছোঁ, যিহেতু মই লকডাউন দিয়াৰ পৰা এইকেইখন কাপোৰে বৈছোঁ, সেইকাৰণে এটা চাইডে ফুল বাচিছোঁ আৰু এটা চাইডত তেনেকৈ কাষৈ দি আৰু মাজত এটা সৰু বুটা দি তেনেকৈ বৈছোঁ। এইকেইখনেই মোৰ লকডাউনত বোৱা কাপোৰ, আৰু নাই বোৱা। যিহেতু এতিয়া ইমান গৰম পৰিছে, কাপোৰ বোৱা তাঁতৰ শাললৈ যাবলৈ মন নাযায়।